আমাৰ চেনেল আৰ্ট অফ কেৰালা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? ময়ো ভালে আছোঁ। এতিয়া এখন বিয়া খাবলৈ যাবলৈ ওলাইছোঁ। ৰেডি হ'বলৈ ওপৰলৈ আহোঁতেই কাৰেণ্টটো গুচি গ'ল। মই বোলো আজি গেট ৰেডি উইথ মি ভিডিঅ' এটা বনাওঁ, ৰীল এটা দিম, কিন্তু নাই, ভবা মতেতো কথা নহয়। ইফালে যাবলৈ দেৰি হৈছে কাৰণ বিয়াখন বহুত দূৰত আছে। ঘূৰি আহোঁতে বোলো দিগদাৰ হ'ব বুলি পালকি মই অকলে যিহেতু যাম, নাই ওলাই লওঁ, পিছতে কেতিয়াবা গেট ৰেডি উইথ মি আপোনালোকক দি দিম। এতিয়া ওলাই লওঁ, চাওঁ মই অকণমান ৰেডি হোৱালৈকে যদি কাৰেণ্টটো আহে তেতিয়াহ'লে ওলোৱা ভিডিঅ' কৰিম, যদি কাৰেণ্টটো নাহে তেতিয়াহ'লে উপায়টো নাই আৰু বাকী পিছৰখিনি দেখাই যাম। তেনেহ'লে মই ওলাই লওঁ, আপোনালোকে ৰখক। আৰু যামটো ভাবিছিলোঁতো 3টা বজাতে, কিন্তু ৰেষ্টুৰেণ্টত ফচি গ'লোঁ, যাব নোৱাৰিলোঁ। আহিছোঁ ল'ৰালৈকে ওলাওঁ, ইফালে পালকিও ৰখি আছে ওলাই মেলি, পটককৈ ওলাই লওঁ। বা এজনী বিয়া আছে, তাকে খাবলৈ যাওঁ, ওলাই মেলি ৰেডি। ওলাবলৈ লওঁতে কাৰেণ্টটো গুচি গ'ল, ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু যেতিয়া ওলাই আহিছোঁ যাবলৈ লৈছোঁ তেতিয়া কাৰেণ্ট আহিছে আকৌ। এতিয়া যাওঁ। আলিমূৰতে এয়া গিফ্টটো মই লৈছোঁ আৰু ইমান লাইটকৈ মেকআপ কৰিছোঁ নহয়, গৰমো হৈ আছিলে, সেইটো কাৰণে মন নগ'লে আৰু লৰালৰিকৈ ওলাই আহিলোঁ। যিহেতু এতিয়া মই অ'টত আহিছোঁ, তাৰপিছত মেজিকত আহিলোঁ পালকি মই। এয়া বিয়া ঘৰ পাই গ'লোহি, দগাঁৱত আছিলে বিয়া। আৰু বিয়া হ'ল আমাৰ PGতে একেলগে আছিলোঁ, ঐশ্বৰ্যা বুলি, মোতকৈ ডাঙৰ হয় যেনিবা। মই, জুপিতৰা আৰু ঐশ্বৰ্যা একেলগে আছিলোঁ PGত। আৰু এয়া সোমাই আহিছোঁ বিয়া ঘৰলৈ, দেখিছেই নহয়, ঐশ্বৰ্যা উইথ নীলোৎপল। এয়াই দৰা কইনাৰ এখন বেনাৰ লগাই থোৱা আছে। বিয়া ঘৰত ভিৰ বহুত আছিলে, সেইকাৰণে মই কাৰো ফালে চোৱা নাই, কেমেৰাটো অন কৰি সোমাইহে আহিছোঁ। কোনোবা যদি দেখিছে নিজক নহবা কোনোবা চিনি পোৱা মানুহক তেনেহ'লে কমেণ্ট এটা কৰিব কিন্তু দেই। সোমাই ভণ্টি এজনী বহি আছিলে, ভণ্টিজনী আহি মাতিলে, ফটো উঠিলে, বৰ ভাল লাগিলে। খালি ভিডিঅ' শ্বুট কৰাহে নহ'লে, ভিৰ আছিলে কাৰণে। এতিয়া যাওঁ কইনাৰ ওচৰত কথা পাতিবৰ কাৰণে। কইনাৰ ওচৰত মানুহ আছিলে, সেইকাৰণে মই ৰখিয়ে দিছোঁ অকণমান, কেতিয়া কথা পাতিবলৈ পাম বুলি। আৰু বহুত বছৰ মূৰত একদম বিয়া দিনাখনে লগ পাইছোঁ। হোষ্টেল এৰাৰ পৰা বাক লগেই পোৱা নাই, ঐশ্বৰ্যা বেংগলোৰ গ'ল, তাৰপিছৰ পৰাই লগ পোৱা নাই। আজি বহুত বছৰৰ মূৰত লগ পাই বহুত ভাল লাগিলে। আৰু লগতে মাৰ ফ্ৰেণ্ড পূৰবী আণ্টিও আহিছিলে, আণ্টিৰ লগত বায়ে কথা পাতি আছে। কথা পাতি হোৱাৰ পিছত ৰোৱাই নাই আৰু খাবলৈহে আহিছোঁ। ৰাতিপুৱাতে খোৱা, দিনটো খোৱাই নাই, বিয়া খাম বুলি খোৱাই নহ'লে। কথা হ'ল ভিডিঅ'টো আমি ডাইনিং টেবুলৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু ডাইনিং টেবুলত মানে আৰম্ভণি কৰা এটাই উদ্দেশ্য হ'ল, আমাৰ ঘৰলৈ আজি বিশেষ আলহী আহিছে, আৰু আলহীক দেখাই দিওঁ এইজনী জুপিতৰা, সকলোৱে চিনি পায়, আৰু আমাৰ মৰমৰ জোৱাই জুপিতৰা, নতুনকৈ এনগেজমেণ্ট হৈ গৈছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ মনোবাৰ ঘৰত আহোঁ বুলি। যোৱাবাৰ আহোঁতে তাই মাতিছিলে আমাৰ ঘৰত নাহা নেকি, কিন্তু টাইম নিমিলে। এইবাৰ মই আহোঁতে ভাবিছোঁ, তাইক মেছেজ দিছে যে মই এবাৰ যামেই। তো বহুত ভাল লাগিছে, ঘৰখন বহুত ধুনীয়া, আৰু মানে লেতেৰা মানে মই ইয়াক কৈ আছোঁ ঠাণ্ডা দিনত ইমান কিবা জুই ধৰা নেকি, জুই ধৰা হেৰিত পালোঁ কিবা সেইখিনিতে মোলৈ ইমান ভাল লাগিছে থাকিবলৈ। আৰু বাহিৰটো ইমান ধুনীয়া, মানে পুৰা শান্তি জেগাটো ভাল লাগিছে। আৰু ইমান কম সময়তে বেচেৰি ইমানবিলাক বনাই দিছে স্কুলৰ পৰা আহি। একো নাই, মই তাই এনেই পনীৰ পকৰা আৰু 10 মিনিটত বনোৱা এইটো হেৰি চুইট ডিছ, 10 মিনিটত বোলো চুইট ডিছে নহয় ন, পাল কৰা আৰু তাই আমাক ঠকিলে, আকৌ থাকিবলৈ আহিম বুলি কৈছিলে। আকৌ আহিব, আহি থকা হ'ব, মই এতিয়া খাই পেলাই টেষ্টটো কৰি আছোঁ। ঠাণ্ডা হ'ল, বঢ়িয়া, ভাল লাগিছে। থেংক ইউ। যায়গৈ আৰু একদম কম সময়ৰ কাৰণে আহিলে সঁচাকৈ বহুত ভাল লাগিছে। মানে আহি ভাল লাগিলে। আৰু মোৰ আৰু অলপ দেৰি আমি পুৰা আড্ডা মাৰিলোঁ, আড্ডা মাৰিব মন আছিল, কিন্তু এই তাতে যাব লাগে, এটা বেলেগ এটা কাম আছে, সেইকাৰণে যাওঁ। আকৌ আহিবা। আৰু গুৱাহাটী গ'লে এবাৰ আমাৰ ঘৰত যাব লাগিব, ভিডিঅ'ত কৈ থৈছোঁ যাম, আৰু বিয়াততো যাম, বিয়াত যাব লাগিব, পুৰা ফূৰ্তি কৰিম আৰু। ঠিক আছে, বাই বাই। জুপি আৰু চামিৰান নাথাকোঁ বুলি গুচি গৈছিলে, কাম আছিলে বুলি, কিন্তু তাহাঁতৰ বিশেষ কামত থাকিবলগীয়া হ'ল, আৰু এদিন নহয় দুদিন থাকিবলগীয়া হ'ল। বহুত ভাল লাগিলে। ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবৰ কাৰণে টাইমেই পোৱা নাই, ফোনটোৱে ল'বৰ কাৰণে টাইম পোৱা নাই। এতিয়া আমি ওলাইছোঁ, কালি জুপি আৰু চামিৰান থাকিলে আমাৰ ঘৰত, আৰু খুব এনজয় কৰিলোঁ আমি। আৰু এতিয়া আহিছোঁ আমি এফালে ফুৰিবলৈ। এয়া জুপি, আৰু আজি ভাল বতৰটো ঠাণ্ডা কৰি দিলে, সেইকাৰণে আমি ভাবিছোঁ অকণ ফুৰি আহোঁগৈ দুইজনে। কালি পুৰা পাৰ্টি কৰিলোঁ। চামিৰান আমি আহিছোঁ জুপিৰ নতুন গাড়ীত ফুৰিবলৈ আহিছোঁ।
পলিথিন খোলাই নাই খোলাই নাই এয়া লাগিয়া আছে। এতিয়া জুপি মই আৰু সমীৰণ বিশেষ কাম এটাত মৰিয়নি আহিছোঁ আৰু অহাৰ পৰা লগতে ফুৰাও হোৱা নাই, টাইম স্পেণ্ড কৰাও হোৱা নাই, সেইকাৰণে বোলো লগতে ফুৰাও হ'ব। আপোনালোকে দেখি থাকিব কি কামত আহিছোঁ আৰু আপোনালোকে জুপিটাৰৰ ভ্লগ চাব, তাই ভ্লগতো দেখিব সকলোখিনি ক'ত গৈছোঁ, কি কৰিছোঁ, কিমান ফুৰিলোঁ, বহুত এনজয় কৰিলোঁ আমি। মৰিয়নি পালোহি। মৰিয়নিতে এখন বিউটি পাৰ্লাৰ আছে, কাৰ্ল বিউটি পাৰ্লাৰ, মই দেখাই আছোঁ বাৰু, ইয়ালৈকে আহিছিলোঁ। ময়ো এইকাৰণে মই মানে যিসকল ছাবস্ক্ৰাইবাৰ আছে বা যিসকল মই জানো তেওঁলোকৰ যিবিলাক ষ্টাৰ্টআপ হওক বা যিকোনো বিজনেছ মই মানে অকণমান পাব্লিচিটি কৰি বা প্ৰমোশ্যন কৰি মই ভাল পাওঁ। মানে বিশেষকৈ মহিলাসকল, আপুনি যেনেকৈ আগবাঢ়ি আহিছে, ল'ৰা ছোৱালী থকাৰ পাছতো ঘৰুৱা সমস্যা চবৰে থাকে, তথাপিও তেখেতে আগবাঢ়ি আহিছে গুৱাহাটীত শিকি আহি ধুনীয়াকৈ স্বাৱলম্বী হ'বৰ কাৰণে এই মৰিয়নিৰ নিচিনা জেগা, ধুনীয়াকৈ এটা জেগা ওলাই খুব ধুনীয়াকৈ সজাইছে মিলিছে, তেওঁ কাম আৰম্ভ কৰিছে। আপোনালোকে অকল ছাপোৰ্ট কৰক আৰু যিসকল মহিলা এনেকৈ ঘৰত আছে তেওঁলোকে হয়তো কিবা এটা নহয় কিবা এটা দিশত স্বাৱলম্বী হ'বৰ কাৰণে শিকক, আপোনালোকেও এনেকৈ আগবঢ়াই আহক। আমি আহিছোঁ এতিয়া এখন কাৰ্ল বিউটি পাৰ্লাৰ মৰিয়নিত আছে। মৰিয়নি একদম টাউনৰ মাজতে ন? টাউনৰ মাজতে আছে এইখন। আপোনাৰ নামটো কওক। কিমান দিন হ'ল খোলা? 1 মাহ হৈছে। 1 মাহ হৈছে ন? ৰেচপঞ্চ কেনেকুৱা পাইছে? ঠিকে আছে, ভালে পাইছোঁ। ঠিকে পাইছে। আৰু কি কি কৰে আপুনি? ষ্টেণ্ডিং আৰু স্মুথিং, পেডিকিউৰ, মেনিকিউৰ, ৱেক্সিং, ফেচিয়েল, চুলি কৰা হয়, স্কিন ট্ৰিটমেণ্ট। মৰিয়নি সকলো আপোনালোকেও আহিব। মৰিয়নি, নকছাৰী, ওচৰ পাজৰ চব যিসকল কৰে মানে বা নকছাৰীয়ে হয়, অঁ, সকলো আহিব, ইয়াতে কৰাই ল'ব পাৰিব, কম দামত পৰিব। আৰু এতিয়াতো পূজা আহিয়ে আছে, অফাৰ দিয়ে চলি আছে ন? পূজা অফাৰ চলি আছে, আহিব আপোনালোকে কৰাব, ভাল পাব। আৰু বা ক'ত শিকিছিলে আপুনি? গুৱাহাটীত শিকিছিলে ন? ঠিক আছে, আমিও কিবা কিবি কৰি লওঁ, আপোনালোকক দেখাই আছোঁ কি কৰোঁ। এতিয়া আটলাণ্টাই স্পা কৰিব বঢ়িয়াকৈ। ময়ো স্পা কৰিলোঁ হয়, কিন্তু মোৰ অলপমান চুলিৰ হৈ আছে, 2 দিন আগতে স্পা কৰিছোঁ। ফাৰ্ষ্টতে বায়ে মোৰ হেয়াৰ ৱাছটো কৰি লৈছে, ধুই হোৱাৰ পিছত এতিয়া স্পা ক্ৰীমটো লগাইছে বা আৰু বাৰ ভণ্টি এজনী মিলি পেলাই। মোৰ চুলি যিহে বহুত দেৰি লাগে। তাৰপিছতে মাছাজটো পাই যে গা চা আৰাম লাগি গ'ল, যিহে ভাগৰ লাগি আছিলে। তাৰপিছতে হিট ল'লোঁ। লৈছে আপুনি? কেনেকুৱা লাগিলে? অঁ, কেনেকুৱা লাগিলে মাছাজ লৈ? আৰাম লাগি গ'ল একদম। বহুত দেৰি কৰাৰ পিছত স্পা হৈ গ'ল। এতিয়া ব্ল' ড্ৰাই কৰি মোক চিৰাম লগাই লৈছে, তাৰপিছত আকৌ অকণমান ব্ল' ড্ৰাই কৰি পেলাই চুলি হৈ গ'ল একদম ৰেডি। আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া হৈ গ'ল, দেখিছেনে বাৰু? একদম ফিজি হৈ গৈছিলে। ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু মাছাজটো পাই একদম গা চা আৰাম লাগি গ'লগে। ধুনীয়াকৈ কৰি দিছে বায়ে, আপোনালোকেও কৰাবহি। পূজাৰ আগতে আহক আৰু স্পা কৰাব। ফাইনেলি কৰাই হৈ গ'ল আৰু বা ইমান ধুনীয়াকৈ কৰি দিছে নহয়, বহুত ভাল লাগিলে। আৰু মাছাজটো পাইতো আৰু ভাল লাগিলে, একদম চুলিখিনি দেখিছে নহয়, মজা। আপোনালোকে আহক, বা ওচৰত কৰাওহি। বা কোনখনত আছে কৈ দিয়ক এড্ৰেছটো। এড্ৰেছটো মৰিয়নি মেইন ৰোড, শ্যাম দাস। অঁ, আপোনাৰ নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি আহিব, আগতে খবৰ লৈ ল'ব। আৰু পূজাৰ আগতে ধুনীয়া ধুনীয়া ছাৰ্ভিচেছ লওক বাৰ পৰা। ঠিক আছে। স্পা কৰাৰ পিছত চিকেন ফ্ৰাইড ৰাইচ, চাহ আৰু ৰসগোল্লা দিলে। সেয়া খাই বৈ আমি অকণ ফুৰিবলৈ আহিলোঁ গিবনৰ ছাইডে। এয়া দেখিছেনে চাৰিওফালে চাহ বাগিচা, কি যে ধুনীয়া লাগিছে। লগতে বতৰটো ইমানেই ধুনীয়া আছিলে। অঁ, সোমাই পেলাই চিকিউৰিটি থাকে ন? চাবা আহি ঘূৰি আহিব নহ'লে হাতে কাপ যাব পাৰে। সঁচাকৈ বন্ধ কৰি লাগে। গেট চেট নাই দেখোন। এক্সকিউজ মি। এতিয়া আমি গিবনৰ ভিতৰত সোমাই আহিছোঁ। যিমান দূৰ পাৰোঁ যাওঁ আৰু। হাতী দেখিলে ঘূৰি গুচি আহিম। দৌৰি ভয় লাগে, ঠিক নাই নহয় কিমান বা চাব পাৰোঁ গিবনখন। গিবনৰ ভিতৰলৈ অলপ সোমাই যোৱাৰ পিছতেই কাকো নেদেখিলোঁ, ভয় লাগিলে হাতী ওলাব বুলি ঘূৰি গুচি আহিলোঁ। অপ'জিট ছাইডে আছিলে ডিচুই টি ষ্টেট, তালৈ আহিলোঁ। এহেঁতি ৰিল বনালে, আমি ফটো উঠিলোঁ আৰু বহুত দেৰি টাইম স্পেণ্ড কৰিলোঁ। বহুত ভাল লাগিলে। আৰু ৰ'দ কেনেকুৱা ধুনীয়াকৈ পৰি আছে দেখিছেই নহয়, ফটোও ভাল ভাল হৈছে। সমীৰণক কেনেকুৱা লাগিছে? আপাৰ আছাম ভাল লাগিছে। আহি থাকিবা আকৌ। গিবন ভালকে ফুৰাকে
এয়া লাষ্টত এটা ৰিল জুপি আৰু মই বনাইছিলোঁ, তাৰপিছতে আমি ঘৰলৈ উভতিলোঁ আৰু এহেঁতি দিগিন গ'ল। বাকী পিছৰ ভিডিঅ'খিনি জুপিৰ তাতে আপোনালোকে চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। যিসকলে আজিলৈকে মোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ' সৈতে। আজিলৈ আহোঁ, বাই বাই।